দৰ্শকসকল এটা নতুন শিতান লৈ আপোনালোকৰ সন্মুখত আহিছোঁ আৰু আজি আমাৰ লগত আছে আপোনালোকৰ সকলোৰে চিনাকি মাননীয় ৰঞ্জিত দাস ডাঙৰীয়া আৰু কিছু কথা তেওঁৰ ব্যক্তিগত জীৱনৰ বহু কথা আমি জানিলোঁ আজি ৰাজনৈতিক জীৱনৰ কিছু প্ৰশ্ন মই সুধিবলৈ চেষ্টা কৰিম আৰু আমি আশা কৰিছোঁ যে আপোনালোক সকলোৱে ভাল পাব কিছু পোনপটীয়া সৰু সৰু প্ৰশ্ন মই লৈ আহিছোঁ আৰু আপোনাৰ পৰা উত্তৰ বিচাৰিছোঁ প্ৰথম মোৰ প্ৰশ্নটো হৈছে যে আপুনি মূল্যবোধৰ ৰাজনীতিত কিমান বিশ্বাস মই 100% মই বিশ্বাস কৰোঁ মূল্যবোধৰ ৰাজনীতি কাৰণ কিয় মূল্যবোধৰ যদি ৰাজনীতি যদি আমি নকৰোঁ তেতিয়া আমি সমাজখন আগুৱাই নিব নোৱাৰিম আৰু দ্বিতীয় কথা হৈছে কি যে নতুন প্ৰজন্মক আমি পজিটিভ বাৰ্তা দিবলগীয়া হ'লে আমি মূল্যবোধৰ ৰাজনীতি কৰিব লাগিব আৰু যাৰ কাৰণে কেতিয়াবা মই বাস্তৱ কিছুমান যি সঁচা কথা বা যিটো কৰিলে বেয়া সেইটো কিন্তু মই বহু ক্ষেত্ৰত কিন্তু মই বিৰোধ কৰিছোঁ মই আগতে মই বিৰোধী বিধায়ক থাকোঁতে সৰব বিধায়কেই আছিলোঁ মই কিন্তু তেতিয়া কিন্তু চৰকাৰক সমালোচনা কৰাৰ নামতে যে সমালোচনা কৰিম সেইটো নকৰোঁ প্ৰকৃত অৰ্থত এটা ভেলুবেছ ৰাজনীতি কৰাটো মই বিচাৰোঁ মোৰ আন এটা প্ৰশ্ন পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ যে আপুনি বিজেপি দলত কিয় যোগদান কৰিছে মই আচলতে 1977ত তেতিয়া মহেশ মেধি নামৰ এজন প্ৰচাৰক আছিলে আমাৰ অবিভক্ত কামৰূপ জিলাত আৰু মহেশ মেধি ডাঙৰীয়া মোক প্ৰথম এদিন 1977ত মই ক্লাছ 7ত পঢ়ি থাকোঁতে মোৰ ঘৰত গৈ পেলাই ৰাখি পিন্ধাইছিলে তেতিয়া মায়ে মোক সেই ৰাখি দেখি মোক মানে ক'লে যে মানুহটো মানুহ নাই এইটো পুৰুষ নাই এইটো মহিলা এইটো পুৰুষ আৰু এইটো মহিলাহে ৰাখি পিন্ধায় মই নাজানো এইটো এওঁলোকে কিবা ৰাখি পিন্ধাইছে কিবা সংঘৰ পৰা আহিছে মই তেতিয়া সংঘ কি মই বুজি নাপাওঁ তাৰপিছত 2-4 দিন পিছত মোক ক'লে যে আপুনি এটা কাম কৰক আৰু তুমি এটা কাম কৰা তুমি আবেলি হেৰি হয় ন ইয়াতে মানে এক্সাৰচাইজ কৰা হয় হিন্দী হাইস্কুলত তুমি তাতে যাবা মোৰ আৰু এক্সাৰচাইজ কৰাৰ কি প্ৰয়োজন আছে কাৰণ মই এতিয়া ফুটবল খেলোঁ মই মানে গ'লকিপাৰ মই ফুটবল খেলোঁ মই ভাল গ'লকিপাৰে আছিলোঁ সেইবুলি মই ৰাজ্যিক লেভেল বা হেৰি লেভেলত সেই কৰা নাই কোন দলৰ পৰা নহয় দলো নাছিলে আমাৰ যিটো স্থানীয় যিবোৰ আছিলে স্থানীয় আমি স্কুল লেভেলতে হওক বা আমাৰ ক্লাব আছিলে অম্বিয়াগিৰি ক্লাব আছিলে তাত মই গ'লকিপাৰ আছিলোঁ মই যিহেতু তাতে এক্সাৰচাইজ বোলে সম্পূৰ্ণ বডিৰ এক্সাৰচাইজ হৈ যায় মই তেওঁলোকক কৈছোঁ যে মই আকৌ কিহৰ শৰীৰ চৰ্চা কৰিব লাগে মই ফুটবল খেলা মানুহ যে নহয় তাতে অলপ গ'লে হ'ল সেইটো বেলেগ ধৰণৰ হেৰি হয় তাৰপিছত গ'লোঁ মই যোৱাৰ পিছত মানে লাহে লাহে দেখা পালোঁ যে তেওঁলোকে ব্যায়াম চ্যায়াম কৰায় তাৰপিছত লাঠি ঘূৰোৱা শিকায় লাঠি ঘূৰোৱাটো মানে যে মাৰপিট কৰাৰ কাৰণে নহয় এইটো যিহেতু আমাৰ ভাৰতৰ এটা ক্ৰীড়া এটা সংস্কৃতি এইটো এটা মানে লাঠি চালনাটো তাৰপিছত যেতিয়া মানে প্ৰাৰ্থনা হয় যেতিয়া ধ্বজ প্ৰণাম যেতিয়া কৰে তেতিয়া মই বোলো কি কাপোৰৰ মানে হেৰি কৰি পেলাই কি মানে ধ্বজ প্ৰণাম কৰিব লাগে তেতিয়া মোক ক'লে যে এইটো মানে সংঘ এইটো সংঘ মানে কি সংঘ মানে আমি এছেম্বল যে হ'লোঁ যে সেইটোৱে সংঘ তাৰপিছতে গম পালোঁ ৰাষ্ট্ৰবাদী কথাবোৰ যেতিয়া আহিলে ৰাষ্ট্ৰভক্তৰ কথা আহিলে দেশপ্ৰেমৰ কথা আহিলে সেই তেতিয়াৰ পৰা মই তাৰমানে 77, 78, 79 তিনিটা বছৰ মই RSSৰ লগত তাতে জড়িত হৈ পেলাই শাখা কৰিছিলোঁ পিছত অসম আন্দোলন হোৱাৰ পিছত যেনিবা তাতে সংঘৰ একো নাছিলে প্ৰভাৱ আৰু তাৰপিছত মইতো যেতিয়া MSc পাছ কৰাৰ লগে লগে 92 চনত মই আমাৰ প্ৰবীণ বৰুৱা ডাঙৰীয়া আছিলে সভাপতি তেখেতে মোক তেতিয়া কৈছিলে যে আপুনি এটা কাম কৰক বিজেপিৰ সদস্য হৈ লওক আৰু কোনোবা এটা সমষ্টিত আপুনি ভাবি থৈ দিব ভৱিষ্যতত কেতিয়াবা যদি ভাবে কিবা গতিকে সেই তেতিয়াৰ পৰা সংঘৰ লগত সম্পৰ্ক থকা হিচাপে বিজেপিৰ একে আদৰ্শ যিহেতু সেইকাৰণে মই বিজেপি কৰিলোঁ আপুনি এতিয়া ৰাজ্যিক বিজেপিৰ সভাপতি আপুনি কি ভাবে আপুনি সফল হয় নে নহয় আনেতো বহুখিনি কথা কৈ আছে সফলতা বিফলতাৰ সমালোচনা সদায় থাকিব আপুনি নিজকে কি কয় মইতো সফল বুলি এইকাৰণে কওঁ কাৰণ কিয় আজিলৈ অকল ভাৰতীয় জনতা পাৰ্টি বুলি নহয় পূৰ্ণ ৰাজনৈতিক দলৰ সভাপতি তেওঁৰ যি টেনাৰৰ সময়ত কাৰ্যকালৰ সময়ত প্ৰতিটো মণ্ডল ঘূৰি পোৱা নাই প্ৰতিটো সমষ্টি ঘূৰি পোৱা নাই হয়তো তেওঁ কেতিয়াবা হয়তো গৈছে মিটিং কৰিবলৈ গৈছে সভা কৰিব গৈছে কিন্তু মই প্ৰতিটো সমষ্টিৰ প্ৰতিটো মণ্ডলত মই সাংগঠনিক সভা কৰিছোঁ নাম্বাৰ 1 নাম্বাৰ 2 হৈছে কি এতিয়ালৈ মই 75,000 কিলোমিটাৰ মই মানে গাড়ীৰে ভ্ৰমণ কৰিছোঁ কাৰণ মই সভাপতি দায়িত্ব লোৱাৰ দিনাই মই গাড়ী এখন লৈছিলোঁ চাফাৰী গাড়ী আৰু চাফাৰী গাড়ী মই সদায় চাই থাকোঁ কাৰণ মই সেইখন কোনো ব্যক্তিগত কামত ব্যৱহাৰ নকৰোঁ মোৰ দলীয় কামতে ব্যৱহাৰ কৰোঁ এতিয়ালৈ মই সেইদিনা সুধিলোঁ যে 75,800 কিলোমিটাৰ মই ৰান কৰিছোঁ সভাপতি হিচাপে তৃতীয় কথা হৈছে কি যে পৃষ্ঠা প্ৰমুখ অসমৰ কনচেপ্টটো মই আনিছোঁ চতুৰ্থ কথা হৈছে কি যে শক্তি কেন্দ্ৰৰ যিটো সন্মিলন
আজিলৈ বিজেপিৰ ইতিহাসত নাই শক্তিকেন্দ্ৰৰ সন্মিলন। পঞ্চমতে হৈছে কি আপোনাৰ বুথৰ সভাপতিৰ সন্মিলন ভাৰতবৰ্ষত ক'তো হোৱা নাই, ময়ে কৰিছোঁ। আৰু মোৰ কাৰ্যকৰ্তাৰ লগত যিটো সম্পৰ্ক পোনপটীয়াকৈ, মই উচ্চ স্তৰৰ যিবোৰ আছে কাৰ্যকৰ্তাতকৈ মই একেবাৰে নিম্ন স্তৰৰ যি বুথৰ সভাপতি। মই য'তে সভাত যাওঁ মোক আহি চিনাকি হয় যে ছাৰ দাদা মই বুথৰ সভাপতি। আৰু তেতিয়া মোৰ গলত যিখন গামোচা থাকে সেই গামোচাখন দিওঁ। তেওঁ সেই গামোচাখন লৈ পেলাই যিটো উৎফুল্লিত হৈ আনন্দ উপভোগ কৰে, গতিকে মই সেইকাৰণে তাৰপিছত দেখিছোঁ যে আমাৰ সেই কাৰ্যকৰ্তা এতিয়া 42 লাখ কাৰ্যকৰ্তা, আৰু সেই কাৰ্যকৰ্তা হৈছে আমাৰ মূল সম্পদ, মূল চালিকা শক্তি, আৰু তেওঁলোকৰ কাৰণে নিৰ্বাচনত জয়লাভ কৰিছোঁ। গতিকে মই ভাবোঁ মই 100% সফল। কিন্তু এটা মই কৰিব পৰা নাই, মই সাংবাদিকবোৰক মই বিজেপি কৰিব নোৱাৰিলোঁ। বাকী সকলোতে মই সফল হ'লোঁ, সাংবাদিকবোৰক বিজেপি কৰিব নোৱাৰিলোঁ। মোৰ আইডিঅ'লজিৰ কথা যিমানে নকওঁ কিয়, কিছুমান আছে হয়তো আমাক ছাপোৰ্ট কৰে, বেলেগ কথা এইটো, কিন্তু ছাপোৰ্ট কৰিলেও তেওঁলোকৰ মালিকসকল আছে নহয় আকৌ। গতিকে মালিকসকলৰ কাৰণে তেওঁলোকে মন খুলি কিবা নিউজ কৰোঁ বুলি ভাবিলেও কৰিব নোৱাৰে। সেইটোতে মই ব্যৰ্থ, সাংবাদিকক মই বিজেপি কৰিব নোৱাৰিলোঁ, বাকী সকলোতে সফল মই। আপোনাৰ প্ৰশ্নটো সেইটো আছিলে, উত্তৰটো আপুনিয়ে দিলে সাংবাদিকৰ কথাত। কিন্তু এইটোও সঁচা যে আজিৰ সময়ত চলিবলৈ বহু কথা আহি পৰে। চাকৰিৰ ওপৰত নিৰ্ভৰ কৰে প্ৰত্যেকজন সাংবাদিকে। যদি তেওঁৰ বাহিৰা ধৰণৰ পইচা আছে আমি গমেই পাই যাওঁ কোনে কেনেধৰণে হেৰি কৰে, ওলাই পৰে ৰাইজৰ আগত। কিন্তু সাংবাদিকৰো বহু কথা আহি পৰে, হাত বন্ধা হৈ থাকে। কিন্তু সঁচাকৈ প্ৰত্যেকজন সাংবাদিকেই নিষ্ঠাৰে কাম কৰে, সেইকাৰণে বহুকেইজন উন্নতিৰ জখলা ল'ব নোৱাৰে, একে ঠাইতে ৰৈ যায়, কিন্তু তাৰ মাজতে কিছু বুদ্ধিমত্তাৰ পৰিচয় দি আগুৱাই যায়। ঠিক আছে, মই আন এটা প্ৰশ্নলৈ আহিছোঁ। আপুনি এজন সভাপতি হিচাপে এতিয়া মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ কথা যদি মই সুধোঁ আপোনাক, ৰিপৰ্ট কাৰ্ডত যেনেকৈ নম্বৰৰ কথা যদি সুধোঁ, আপুনি তেওঁক লৈ সন্তুষ্ট হয়নে নহয়, আৰু তেওঁৰ কাৰ্যৰ ক্ষেত্ৰত আপুনি তেওঁক ৰিপৰ্ট কাৰ্ডত কিমান নম্বৰ দিব? মই ভাবোঁ যে মই যদি সাধাৰণ নাগৰিক হিচাপে যদি সোধে মোক, তেতিয়াহ'লে মইতো এইটোৱে ক'ব লাগিব যে দিছ ইজ দ্য ওৱান অফ দ্য বেষ্ট গভমেণ্ট। এইকাৰণে কৈছোঁ যে মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আজি 4.5 বছৰ হ'ল মই ক'তো অসমত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা দেখা নাই। কংগ্ৰেছ কালৰ সময়ত হিতেশ্বৰ শইকীয়া ডাঙৰীয়াতে হওক বা তৰুণ গগৈৰ আমোলতে হওক, সাম্প্ৰদায়িক সংঘৰ্ষ হৈ পেলাই অসমত বহু মানুহ মৰিছে। যিহেতু বিভিন্ন জাতি জনগোষ্ঠীৰ লগ লাগি পেলাই প্ৰায় 150-200 সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি জনগোষ্ঠী অসমৰে ভৰপূৰ হৈ আছে, এইখিনি সমন্বয় কৰি ৰখাটো এটা খুব ডাঙৰ কথা। আপুনি নিশ্চয় জানে যে আগতে বৰাক ভেলী বুলি ক'লে এটা ব্ৰহ্মপুত্ৰ ভেলী মানুহৰ এলাৰ্জি আছিলে যে বঙালী প্ৰধান এলেকা। মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হোৱাৰ পিছতে তেওঁ যেতিয়া কৈছিলে যে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আমি সমন্বয় কৰিব লাগিব, প্ৰথম অৱস্থাত মই ভাবিছিলোঁ যে হয়তো এই কথাষাৰ তেওঁ এনেই হয়তো কৈছে নেকি। কিন্তু পিছত মই যেতিয়া দেখিলোঁ যে বৰাকৰ মানুহে যেনেকুৱাকৈ আঁকোৱালি লৈছে এই চৰকাৰখনক, বা বৰাকত যি উন্নয়ন আমি ইতিমধ্যে কৰিবলৈ সক্ষম হৈছোঁ, সেইবোৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বৰাকতো হৈছে, ব্ৰহ্মপুত্ৰতো হৈছে। কিন্তু বিশেষকৈ মই বৰাকৰ এজন মানুহক সুধিছিলোঁ যে আপোনালোকৰ বৰাকৰ কি উন্নয়ন কি হৈছে, ডেভেলপমেণ্ট কি হৈছে, পৰিৱৰ্তন কি হৈছে। এজন সাধাৰণ মানুহে মোক তেওঁ সাহিত্য কৰে, লিখা মেলা কৰে, তেওঁ কৈছে যে পৰিৱৰ্তন, বাংলাত কৈছে কাৰণ বৰাক ভেলী মানুহ বঙালীটো, তেওঁ কৈছে যে পৰিৱৰ্তন এগুলোতো চলবেই, এই সরকার থাকুক কি না থাকুক পরিবর্তন হবে, এটা বড় কথা নয়। আজকে মেডিকেল কলেজ হচ্ছে, ইঞ্জিনিয়ারিং কলেজ হচ্ছে, সড়ক হচ্ছে, বিল্ডিং নির্মাণ হচ্ছে, এগুলো চলে থাকবে। কিন্তু দারুণ পরিবর্তনটা হচ্ছে কি যে বরাকের মানুষ এবং ব্রহ্মপুত্রের মানুষের আগে মেন্টাল ডিস্টেন্স ছিল, এখন ওই মেন্টাল ডিস্টেন্সটা নেই। বরাকের মানুষও কোনোদিন ভাবে না যে আমরা আসামে যাব, আগে কিন্তু ভেবেছিল। এখন ওরা কয় কি যে আমরা আসামের মানুষ, আমরা অন্য জায়গার মানুষ নয়। এই যে মেন্টাল ডিস্টেন্সটো কমি গৈছে, এইটো কিন্তু এটা বিৰাট ডাঙৰ কথা, আমাৰ কাৰণে বিৰাট ডাঙৰ সফলতা। ইয়াৰ উপৰিও যিটো আমি সমন্বয় বজাই ৰাখিব পাৰিছোঁ বা আজি উন্নয়নৰ ক্ষেত্ৰত আমি যি কথা দিছিলোঁ ৰাইজক যে আমি জাতি মাটি ভেটিৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক, উদাহৰণস্বৰূপে চাওক, আমাৰ অসমীয়া খিলঞ্জীয়া মানুহে কিন্তু আগতে মাটিৰ ভূমি পট্টাটো পোৱা নাছিলে। আমি জৰীপ কৰিছিলোঁ, প্ৰায় 1 লাখ মানুহ তেনেকুৱাকৈ ভূমি পাট্টা নোহোৱা মানুহ আছে, আমাৰ ইয়াতে পৰিয়াল আছে। আমাৰ এই চৰকাৰখনে কি কৈছে, ৪৫,২১২টা পৰিয়ালক ভূমিৰ পট্টা দিছে খিলঞ্জীয়াসকলক।
এই যে খিলঞ্জীয়াসকলক জাতি মাটিৰ কথা যে কৈছিলোঁ সেইটো এষ্টাব্লিছ হৈছে আল্টিমেটলি বিধানসভাত আমি আইন আনিছোঁ আমি ভূমি নীতি প্ৰণয়ন কৰাৰ কাৰণে লে ডাউন কৰিছোঁ সেই সময়ত কংগ্ৰেছৰ কিন্তু বিধায়কে তাতে শুই দিলে একেবাৰে যে কিয় খিলঞ্জীয়াৰ মাটি পট্টা দিব ভাৰতীয় শব্দটো কিয় নিলিখিলে ঠিক ভাৰতীয় পাওক আমাৰ আপত্তি নাই কিন্তু খিলঞ্জীয়াই পাব লাগিব কাৰণ এইটো প্ৰতিশ্ৰুতি এনেকুৱাকৈ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টতে হওক শিক্ষাই হওক স্বাস্থ্যই হওক বাটপথ নিৰ্মাণেই হওক আজি 14,000 কিলোমিটাৰ আমি নতুন ৰাস্তা নিৰ্মাণ কৰিছোঁ 900তকৈ অধিক আমি মানে দলং কৰিছোঁ এইখন চৰকাৰ অহাৰ পিছত নতুনকৈ অতিৰিক্ত আমি 8খন মেডিকেল আৰু ইঞ্জিনিয়াৰিং কলেজ আমি কৰিছোঁ তো এনেকুৱাকৈ যি আজি এইমছে হওক বা বিভিন্ন হওক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদত আমাৰ সৰ্বানন্দ ডাঙৰীয়া 100% মই সফল বুলি মই ভাবোঁ ধুনীয়া উত্তৰ এটা আমি আশা কৰিছোঁ আমাৰ অসমবাসী ৰাইজেও আপোনাৰ এই উত্তৰটো ভাল পাব মোৰ মনলৈ আৰু এটা প্ৰশ্ন এইখিনি সময়ত আহিছে আহিব লগা নিৰ্বাচনত আপোনালোকে বিজেপিয়ে কেইখন আসন পাব বুলি আপুনি এই সময়ত ক'ব আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ আমি এটা লক্ষ্য এটা আছে আৰু সেই লক্ষ্যটো হৈছে কি বিজেপি প্লাছ = 100+। বিজেপি প্লাছ মানে ভাৰতীয় জনতা পাৰ্টিৰ লগত অন্যান্য মিত্ৰদল থাকিব আৰু সেই মিত্ৰদল কোন হয় সেই বিষয়ে মই বক্তব্য নাৰাখোঁ কাৰণ কিয় বিধানসভা আৰু লোকসভাত মিত্ৰতা সন্দৰ্ভত আলাপ আলোচনা কৰে ৰাষ্ট্ৰীয় সমিতিয়ে যিখিনি হওক কাৰোবাৰ হ'বই অসম গণ পৰিষদো আছে বা BPF UPPL হওক বা আমাৰ ৰাভা যৌথ সংগ্ৰাম সমিতিয়ে হওক ত্ৰিয়া ঐক্য মঞ্চ হওক এই কাৰোবাৰ আমাৰ হ'বই গতিকে আমি সেইকাৰণে কৈছোঁ যে বিজেপি প্লাছ = 100+ যি মিছন সেই মিছনত আমি উপনীত হ'বলৈ আমি ইতিমধ্যে বিভিন্ন ৰণকৌশল আমি আৰম্ভ কৰিছোঁ মোৰ আন এটা প্ৰশ্ন আহিছে প্ৰতিটো মুহূৰ্ততে চৰ্চাত থাকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ সম্পৰ্কে আপোনাৰ মতামত হিমন্ত বিশ্ব শৰ্মা এগৰাকী দক্ষ মন্ত্ৰী আৰু কাম কৰা তেওঁৰ যিমানখিনি ক্ষমতা মই দেখিছোঁ তেওঁৰ অগাধ নলেজো আছে আৰু দক্ষতাও ভাল দক্ষতা যিকোনো বিভাগ নিদিয়ক কিয় আৰু সেই বিভাগবোৰ তেওঁ সুন্দৰভাৱে চলাবলৈ তেওঁ মানে সক্ষম আজি তেওঁ আগতো পূৰ্বতো মন্ত্ৰী আছিলে আমাৰ এই দিনত বুলি নহয় পূৰ্বতো মন্ত্ৰী আছিলে এগৰাকী তেওঁ এজন দক্ষ মন্ত্ৰী বুলি এইটো আজি সকলোৱে স্বীকাৰ কৰিব লাগিব আৰু তেওঁ এই দক্ষতা অৱশ্যে এইটো ঠিক সেইখিনি দক্ষতা তেওঁ সুবিধাটো পোৱাৰ কাৰণো এটা আছে কাৰণ কিয় তেওঁ তৰুণ গগৈ ডাঙৰীয়াই অত্যন্ত তেওঁক মৰম কৰিছিলে আৰু ঠিক তেনেকুৱাকৈ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই অত্যন্ত তেওঁক মৰম কৰে যদি তেওঁক এৰি নিদিলেহেঁতেন তেতিয়াহ'লে হয়তো তেওঁৰো ক'ৰবাত আউল লাগিলেহেঁতেন যিহেতু দুইজন মুখ্যমন্ত্ৰীৰ পৰা তেওঁ যিহেতু মৰম পাইছিলে আশীৰ্বাদ পাইছিলে মুকলিমূৰীয়াকৈ কাম কৰা স্বাধীনচিতীয়াকৈ কাম কৰা এটা অধিকাৰ দিছিলে তাৰ কাৰণেও সফলতা এটা অন্যতম কাৰণ হয় কিন্তু দক্ষতাটো মূল কথা তেওঁ এজন এফিচিয়েণ্ট মিনিষ্টাৰ আপুনি ৰিপৰ্ট কাৰ্ডত কিমান নম্বৰ মন্ত্ৰী হিচাপে তেখেতকো মই মানে 100% দিব লাগিব তাৰ মাজত হয়তো মানুহতো ক'ৰবাত সৰু সুৰা ব্যৰ্থতা থাকিব পাৰে এইটো ডাঙৰ কথা নহয় কাৰণ কিয় অকলতো তেওঁৰ ক্ষেত্ৰত ক'ৰবাত যদি ফাণ্ডে নাই যদি কেন্দ্ৰ চৰকাৰৰ পৰাই হওক বা আমি ৰিভিনিউ দি পেলাই যদি আমি ফাণ্ড যদি এভেইলেবল কৰিব পাৰোঁ তেতিয়াতো যিমানখিনি আশা আকাংক্ষা আছিল গোটেইখিনি কৰিব পাৰিব কিন্তু লিমিটেশ্যন যিটো মানে ফিনেন্সিয়েল যিটো প্ৰভিজন সেই প্ৰভিজনৰ আধাৰতে কৰিব লাগিব হিমন্ত বিশ্ব শৰ্মা বুলিতো অকলে নিজে কৰিব নোৱাৰিব যদি ফিনেন্সিয়েল ছাপৰ্টটো যদি যথোপযুক্ত থাকিলেহেঁতেন তেওঁ অসমৰ যিমান সমস্যা আছিলে যিমান টেটৰ শিক্ষকক চাকৰি দিব লগা আছিল সকলোকে দিব পাৰিলেহেঁতেন আমি বিভিন্ন সংবাদ মাধ্যমত কেতিয়াবা দেখোঁ যে যিসকলে বিজেপিৰ লগত প্ৰথমৰ পৰাই জড়িত হৈ আছিলে যথেষ্ট নিষ্ঠাৱান কৰ্মী হয় তেওঁলোকে কিন্তু কিছু ক্ষেত্ৰত কেতিয়াবা মতামত দিয়ে তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ কিছুমান কাৰ্যত তেওঁলোকে কেতিয়াবা দুখ পায় বা বিৰূপ প্ৰতিক্ৰিয়া কৰে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে কিছুমান কাৰ্যৰ জৰিয়তে কোনোবাই যদি দুখ পায় সেইটো মই মানে অৱগত নহয় বিশেষকৈ মোৰ কিন্তু কাৰ্যকৰ্তাসকলে তেনেকুৱা কথা কোৱা নাই কাৰণ কিয় তেখেতে যিকোনো কাৰ্যকৰ্তা যেতিয়া যায় তেতিয়া সহায় সহযোগটো কৰে যিমানখিনি তেওঁ মানে কৰিবলগীয়া আছে মোক কিন্তু আজিলৈ তেনেকুৱাকৈ কোনো কাৰ্যকৰ্তাই মোক কোৱা নাই যে তেখেতৰ আমাক বেয়াকৈ কৈছে বা অপমান কৰিছে বা কামটো কৰি দিয়া নাই বা আমি বিজেপি পুৰণা মানুহ কাৰণে আমাক মানে সহায় কৰা নাই তেনেকুৱা কিন্তু পোনপটীয়া কিন্তু অভিযোগ কিন্তু মোৰ তাত অহা নাই আৰু তেনেকুৱা পোনপটীয়া অভিযোগ আহিলে মইতো অলপ একা মই অলপ সভাপতি হিচাপে যোনে নহওক মুখ্যমন্ত্ৰী হওক বা বিত্তমন্ত্ৰী যোনে নহওক তেতিয়া মই যি ক'বলগীয়া আছে কম কিন্তু আজিলৈ তেনেকুৱাকৈ কিন্তু পোনপটীয়া অভিযোগ অহা নাই মোৰ ক্ষেত্ৰত আমি আচলতে এনেধৰণৰ সংবাদ মাধ্যমত আমি ঘূৰি ফুৰোঁ গতিকে এনেধৰণৰ কেতিয়াবা আমি শুনো আৰু সেই প্ৰশ্নবিলাক আমি মনত থওঁ যে সময়ত আমি সেই প্ৰশ্নসমূহ উচিত ব্যক্তিক সুধিম যাৰ পৰা আমি এটা সুন্দৰ উত্তৰ পাম গতিকে এইটো এটা প্ৰশ্ন ৰাইজৰো আছিলে আৰু সেইটোকে মই কঢ়িয়াই আপোনালৈ লৈ আহিলোঁ এইখিনি সময়ত মই এইবাৰ আমি শুনিছোঁ যে বিজেপিত কিছু নতুন মুখ
দেখা পোৱা যাব আৰু কিছু বিজেপিৰ নেতাৰ সমষ্টি সলনি হ'ব এই সম্পৰ্কে আপুনি কি ক'ব এনে চাওক আমাৰ আগতে 2011 চনত আমাৰ 6জন বিধায়ক আছিলে 1991 আমাৰ 10গৰাকী বিধায়ক আছিলে গতিকে আজি 60তকৈ আমি বেছি আমি বিধায়ক পাইছোঁ গতিকে আল্টিমেটলি 54 হওক বা আপোনাৰ মানে 53 হওক সব নতুন মুখে যোৱা 5টা বছৰ ইয়াৰ পিছত আকৌ নতুন মুখ যদি আনিবলগীয়া হয় এতিয়ালৈ আমি সাৰ্ভে কাম এতিয়ালৈ চলি আছে এই সাৰ্ভেত কি ৰিপৰ্ট আহে মই নাজানো কিন্তু মই যিমানখিনি মোৰ ৰিপৰ্ট কাৰ্ড মই নিজাববীয়াকৈ যিটো ৱেবছাইটৰ জৰিয়তে যিটো সাৰ্ভে কৰিছিলোঁ সেই সাৰ্ভেত কিন্তু এতিয়ালৈ পাৰফৰ্মেঞ্চ প্ৰতিগৰাকী বিধায়কৰ পাৰফৰ্মেঞ্চ ভালে আহিছে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ 2-4জনৰ অকণমান মানে এদিক এদিক হয়তো থাকিব পাৰে কিন্তু আমাৰ ভাৰতীয় জনতাৰ পাৰফৰ্মেঞ্চ খুব ভালে আহিছে এই ক্ষেত্ৰত নতুন মুখ যদি কিবা আনিবলগীয়া হয় ৰাষ্ট্ৰীয় সমিতি যিহেতু 3টা সাৰ্ভে কৰিব মোৰো এটা সাৰ্ভে ইতিমধ্যে আৰম্ভ হৈছে আজি প্ৰায় এসপ্তাহ আগতে এতিয়া ধৰক মানে সমষ্টি ভিত্তিত কাৰ কেনেকুৱা কি আছে নতুন মুখৰ কিবা যদি তেনেকুৱা আছে আমিতো এতিয়া বিধায়কগৰাকীক দেখি আছোঁ সেই বিধায়কগৰাকীৰ বিপৰীতে যদি কোনোবা এজন উজ্জ্বল সম্ভাৱনাপূৰ্ণ যদি থাকে ব্যক্তি তে নাম আহিব পাৰে সাৰ্ভেত যদি নাম আহিলে তেতিয়াহ'লে সেইটো বিষয়টো হয়তো আলোচনা হ'বগৈ কিন্তু এতিয়ালৈ কিন্তু তেনেকুৱাকৈ আমাৰ একো সিদ্ধান্ত হোৱা নাই বা আলোচনা হোৱা নাই বহু বহুত ধন্যবাদ থাকিলে আপোনালৈ আৰু দৰ্শকসকল ইয়াৰ লগে লগে আজি এই সিদ্ধান্তিৰ পৰা মই বিদায় লৈছোঁ ৰঞ্জিত দাস ডাঙৰীয়াৰ লগত আৰু বহু কথা আছে ৰাজনৈতিক জীৱনৰ বহু কথা আমি আপোনালোকক জনাম যে বেয়া মানুহ আঁতৰ কৰি ৰখাৰ এটা অন্যতম উপায় হৈছে কি আমি যদি 30% মহিলা যদি কম্পালচাৰি কৰি দিব পাৰোঁ অল পলিটিকেল পাৰ্টি সংগীত শিল্পীৰ লগতে বহু অভিনেতা আজি কিছুদিন আগতে যতীন বৰাৰ যিটো স্থিতি আজি যতীন বৰা বুলি সকলোৱে যেনেধৰণে যতীন সকলোৰে অন্তৰত আছিলে কিন্তু ৰাজনীতিত অহাৰ লগে লগে এই বহু লোকে অন্তৰৰ পৰা আঁতৰি যোৱা যেনো অনুভৱ হয় আমি ছ'চিয়েল মিডিয়াই বা এনেধৰণৰ সংবাদ মাধ্যমত দেখা পাওঁ আমাৰ অসমৰ মানুহৰ এটা বেয়া এটা মানে দোষ এটা আছে আমাৰ শিল্পীসকলক মানে আমাৰ অসমীয়া মানুহবোৰে কি অকল শিল্পী হৈ থকাটো বিচাৰে সাউথ ইণ্ডিয়াততো চিনেমা কৰিলেহে ৰাজনীতিৰ স্কোপ পায়